সকলোকে পিংকিছ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোবোৰে ভালে আছে। আজি মই আপোনালোকৰ আগত আলু আৰু ফুলকবিৰ একেবাৰে টেষ্টি ৰেষ্টুৰেণ্ট ষ্টাইল এটা চব্জি ৰেচিপি লৈ আহিছোঁ। খাবলৈ সঁচাকৈ খুবেই ভাল লাগে। এনেধৰণে সকলোৱে বনাই ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব। খাবলৈ নিশ্চয় ভাল পাব। তেনেহ'লে বলকচোন চাওঁ। বনাবৰ বাবে মই ইয়াতে আধা কিলো ফুলকবি লৈ লৈছোঁ। তাৰে লগতে মই ইয়াতে 3টা আলু লৈছোঁ। এইখিনি মই ধুনীয়াকৈ কাটি ধুই লৈছোঁ। তাৰে পাছত মই ইয়াতে 2টা বিলাহী, 2টা পিঁয়াজ, অলপমান আদা লচুন, তেজপাত 2 খিলা, কেঁচা জলকীয়া আৰু অলপমান শুকান গৰম মছলা লৈ লৈছোঁ। তাৰে পাছত মই ইয়াতে এটা মিক্সি জাৰ লৈ লৈছোঁ। তাতে মই পিঁয়াজ, আদা লচুন, বিলাহী, কেঁচা জলকীয়া সকলোখিনি মই ইয়াতে দি দিছোঁ আৰু এইখিনিৰ মই ইয়াতে ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। তাৰে পাছত মই গেছটো অন কৰি কেৰাহী এখন বহাই দিছোঁ। তাতে মই মিঠাতেল দি দিছোঁ আৰু তেলখিনি খুবেই ধুনীয়াকৈ গৰম হৈ অহাত প্ৰথমে মই ইয়াতে আলু আৰু ফুলকবিখিনি দি দিছোঁ। তাৰে লগতে মই ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু অলপমান হালধি গুড়ি দিছোঁ আৰু এইখিনি মই এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। তাৰে পাছত মই গেছৰ ফ্লেমটো ল'ত ৰাখি ঢাকনিখন লগাই মই এইখিনি খুবেই ধুনীয়াকৈ সিজিবলৈ ৰাখি দিছোঁ। এয়া চাওক, সম্পূৰ্ণ 10 মিনিট পাছত আমাৰ আলু আৰু ফুলকবিখিনি খুবেই ধুনীয়াকৈ সিজি আহিছে। মই আপোনালোকক এনেধৰণে ভাঙি দেখাই দিছোঁ। তাৰে পাছত মই এইখিনি এটা বাচনত উলিয়াই ৰাখি থৈছোঁ। তাৰে পাছত মই সেই একেইখন কেৰাহীতে অলপমান মই মিঠাতেল দি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ গৰম হ'বলৈ দিছোঁ। এয়া চাওক, আমাৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ আহিছে। তাৰে পাছত মই ইয়াতে প্ৰথমে অলপমান গোটা জিৰা দিছোঁ, 2 খিলা তেজপাত আৰু তাৰে লগতে শুকান গৰম মছলাখিনি দি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ লৰাই আছোঁ। এতিয়া মই ইয়াতে আমাৰ বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। তাৰে পাছত আমি এইখিনি একেবাৰে ধুনীয়াকৈ লৰাই তেল ওলোৱালৈকে এইখিনি আমি এনেধৰণে ভাজি থাকিব লাগিব। এয়া চাওক, এইখিনি মই কিছু সময়ৰ কাৰণে ভাজি আছিলোঁ। এতিয়া মই ইয়াতে হালধি গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি দিছোঁ। গোটেইখিনি মই এচামুচকৈ দিছোঁ। ইয়াতে মই কিন্তু ৰঙা জলকীয়া গুড়ি দিয়া নাই। আপোনালোকে যদি ৰঙা জলকীয়া গুড়ি দিব বিচাৰিছে তেনেহ'লে আপোনালোকে দিবও পাৰিব। এতিয়া মই এইখিনি আকৌ কিছু সময়ৰ কাৰণে ভাজি আছোঁ। এয়া চাওক, কিছু সময়ৰ পাছতেই আমাৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে 1 কাপমান গৰম পানী দি দিছোঁ। আপোনালোকে ইয়াতে নিজৰ জোখমতে কম বেছিও দিব পাৰিব। এতিয়া মই এইখিনি ধুনীয়াকৈ উতলিবলৈ ৰাখি দিছোঁ। আমাৰ চব্জিখন ধুনীয়াকৈ উতলি আহিছে। এনেতে মই ইয়াতে ভাজি ৰখা ফুলকবি আৰু আলুখিনি দি দিছোঁ আৰু এইখিনি মই ঢাকনিখন লগাই একেবাৰে শুকান হ'বলৈ মই ৰাখি দিছোঁ। এয়া চাওক, এনেধৰণে মই মাজে মাজে ঢাকনিখন গুচাই ধুনীয়াকৈ মই লৰাই দিছিলোঁ, নহ'লে কেৰাহীৰ তলত লাগি যাব পাৰে। আৰু আমাৰ পানীখিনি দেখিছেনে অলপমান কমি আহিছে। এনেধৰণে মই আকৌ ঢাকনিখন লগাই চব্জিখন মই আৰু অলপমান শুকান হ'বলৈ দিছোঁ। এয়া চাওক, অলপ সময়ৰ পাছতেই দেখিছেনে আমাৰ একেবাৰে টেষ্টি ফুলকবি আৰু আলুৰ ৰেচিপি খুবেই ধুনীয়াকৈ ৰেডি হৈ গৈছে। দেখিবলৈও খুবেই ধুনীয়া হৈছে আৰু খাবলৈও সঁচাকৈ খুবেই ভাল হৈছিলে। আপোনালোকে যদি আগতে এনেধৰণে খাই পোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু গৰমে গৰমে ৰুটি বা পৰাঠাৰ লগত পৰিৱেশন কৰিব। আৰু আজিৰে যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। তেনেহ'লে অন্য এটা ৰেচিপি লৈ আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।